গাইজ আপোনালোকৰ কি খবৰ? মোৰো ভালে। আজি আকৌ আপোনালোকৰ মাজলৈ এটা ফালন লৈ আহিছোঁ। আৰে কেলা ইয়াত নহয় মানে ভিডিঅ'। আজি মানে এনেকুৱা ফালিম বৰ বেয়াকৈ ফালিম। ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে, কোনো চিৰিয়াছলি ভাবি নল'ব, কেৱল ধেমালি আৰু মজা ল'ব। আজি মানে মই ফালিম দুটামান পাগলক, মানে ক'ব গ'লে মেণ্টেল। সিহঁতৰ কেলা এইটোত চাগে মই জনাত কুকুৰ গু বা গৰু গুহে সোমাই আছে। বলক গাইজ, বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভই কৰোঁ। তুমিতো মোক কৈছিলা ন যে তুমি মোক কেতিয়াও এৰি থৈ নোযোৱা বুলি। আজি তুমি মোক কিয় এৰি থৈ গুচি গ'লা? ভণ্টি চাগে সৰুতে পলিঅ' অলপ গণ্ডগোল লাগিছিল, চ' সেইবাবে ভণ্টিয়ে চয়াবিনকে মাংস বুলি ভাবিছিল। একো নাই, ময়ো ভাবিছিলোঁ মানুহে যে পাত মাৰিলে ভূমিকম্প বুলি। গাইজ, এই যে বৰ্ডলৈ লিখা উপাধি মানুহবোৰ ইমান মৰম লগা হয়, দেখিলে একদম মৰম লাগি যায়, হয়নে বাৰু? অঁ হয়। বাকীবিলাক উপাধি লিখা মানুহবিলাক কুকুৰ আৰু গাহৰিৰ দৰেহে লাগে। हमको जिंदा मत छोड़ो सालो, हम कोई मंदिर का घंटा है कि कोई। ল'ৰাবোৰৰ কথা কিনো কম, ল'ৰাবোৰৰ নিজৰ বুলি ক'বলৈ আছে কি? নিজৰ বুলি ক'বলৈ একো নাই, বাকী তলত থকা সেইকেইটা বাহিৰে। মনত থাকে বেলেগ এজনী, মন থাকে বেলেগ এজনী, বুকুখন খাই চিগৰেটে, চবতো বেলেগৰ আনকি লগে ধুনুটো উঠে বেলেগৰ কথা ভাবিয়ে। ই দেখোন বহুত ওপৰৰ মাল। এই গাহৰি চাহ গাহৰি, ই দেখোন পেটুলিহে। এই কেলা গাহৰি পেটুলি যিয়ে নহওক, লাউৰামি এটা সীমা থাকে, ইনষ্টাত আৰু ফেচবুকত নহয়। ল'ৰাবোৰো যে বেলেগৰ কথা ভাবি সেইটো উঠে বুলি তই কেনেকৈ গম পালি? চাগে তোৰ কথা ভাবিও বেলেগো উঠিছিল, হয়নে হাতী? कल अगर तुम्हारे पास मैं 1 घंटे के लिए आ जाऊं तो क्या खिलाओगे? बोलो। লান